আমাৰ ইউটিউব চেনেললৈ আপোনালোকৰ স্বাগতম। এইটো এটা অডিঅ' বুক শ্বৰ্ট চামাৰী চেল্ফ এনালাইচিছ চেনেল। অসমত অডিঅ' বুকৰ জৰিয়তে আমি বিচাৰিছোঁ কিতাপৰ ৰিডাৰশ্বিপ বঢ়োৱাৰ। সেইফালে এইটো আমাৰ সৰু এটা প্ৰচেষ্টা। আপোনালোকে আমাৰ ইউটিউব চেনেলক ছাপোৰ্ট কৰিব, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, যাতে আমি অসমলৈ কিতাপ পঢ়াৰ এটা ষ্টল লৈ আনিব পাৰোঁ। আমাৰ আজিৰ কিতাপ হৈছে এটমিক হেবিটছ বাই জেমছ ক্লিয়াৰ। বহুতে এই কিতাপটোৰ নাম শুনিছে চাগে। এইটো এটা বেষ্ট চেলাৰ। এইটো কিতাপ আপোনাৰ জীৱনত সৰু সৰু হেবিটৰ শক্তি আৰু কিদৰে তাৰ দ্বাৰা আপুনি নিজৰ টাৰ্গেট এচিভ কৰিব পাৰে তাৰ বিষয়ে কিতাপটো হয়। সৰু হেবিটৰ শক্তি। জেমছ ক্লিয়াৰৰ মুখ্য কথা হ'ল যে সৰু সৰু পৰিৱৰ্তনৰ দ্বাৰা আপুনি বিশাল ফলাফল পাব পাৰে। 1% বেছি ভাল হ'ব লগা হেবিট যদি আপুনি প্ৰতিদিন কৰি থাকে, তাৰ ফলাফল সময়ৰ লগে বিশাল হয়। উদাহৰণস্বৰূপ, যদি আপুনি প্ৰতিদিন 10 মিনিট কিতাপ পঢ়ে, এবছৰৰ শেষত আপুনি কিছুমান কিতাপ পঢ়া শেষ কৰি ল'ব। এতিয়া হেবিটৰ 4টা ষ্টেপ। ক্লিয়াৰে কয় যে যিকোনো হেবিট 4টা ষ্টেপত গঠিত: কিউ, ক্ৰেভিং, ৰেছপন্স, ৰিৱাৰ্ড। এতিয়া কিউৰ বিষয়ে চৰ্চা কৰিম। এটা ছিগনেলে হেবিট ট্ৰিগাৰ কৰিব পাৰে, যেনেকুৱা ধৰক আপোনাৰ মোবাইলৰ ন'টিফিকেশ্যন। ক্ৰেভিং, আপুনি কি পাব বিচাৰে তাৰ ইচ্ছা, সেইটো মিন কৰে। ৰেছপন্স, আপুনি কৰা কাম, যেনেকুৱা ধৰক মোবাইল চেক কৰা। ৰিৱাৰ্ড, আপুনি পাই থকা ফলাফল, যেনেকুৱা ধৰক ছেটিছফেকশ্যন, এই কামটো কৰাৰ পিছত ছেটিছফেকশ্যন। হেবিট বনা আৰু ব্ৰেক কৰাৰ উপায়। ভাল হেবিট বনোৱা মানে হেবিট ষ্টেক কৰা। যেনেকুৱা ধৰক আপোনাৰ পুৰণা হেবিটৰ সৈতে এটা নতুন হেবিট গঢ়া। উদাহৰণস্বৰূপ, আপুনি চাহ খোৱাৰ আগতে 5 মিনিট মেডিটেশ্যন কৰিব পাৰে। বেয়া হেবিট ব্ৰেক কৰা মানে ট্ৰিগাৰ দূৰ কৰক। যেনেকুৱা ধৰক আপোনাৰ মোবাইল বেডৰুমৰ বাহিৰত থৈ দিব পাৰে ৰাতিৰ বাবে, যাতে মোবাইলৰ পৰা আপোনাৰ ডিষ্ট্ৰেকশ্যনছ নহয়। সহজ কৰক। নতুন হেবিটৰ কাম সৰু আৰু সহজ কৰক, যাতে আপুনি সেই সৰু আৰু সহজ কামবিলাক লাগাতাৰ কৰি থাকিব পাৰে। এনেকুৱাকৈ আপোনাৰ হেবিটটো গ্ৰ' হ'ব। ট্ৰেক কৰা, আপোনাৰ প্ৰগতি ট্ৰেক কৰক। যেনেকুৱা ধৰক কেলেণ্ডাৰত মাৰ্ক কৰি যদি আপুনি কোনো হেবিট ট্ৰেক কৰে, তেনেহ'লে আপুনি এইটো জানি গৈ থাকিব পাৰিব কিমানটা ডেভেলপ হৈ আছে, কিমানটা এইটো আগবাঢ়ি আছে। সময়ৰ শক্তি। ক্লিয়াৰে কয় যে সময়ৰ সৈতে সৰু হেবিট কম্পাউণ্ড হয়। যেনেকুৱা এটা সৰু বীজ এদিন বিশাল গছ হয়, তেনেকুৱা আপোনাৰ সৰু হেবিট আপোনাৰ জীৱনত বিশাল পৰিৱৰ্তন আনি দিব পাৰে। এতিয়া নিজৰ আইডেণ্টিটি চেঞ্জ কৰা। তেওঁৰ শক্তিশালী উপায় হ'ল নিজৰ আইডেণ্টিটি চেঞ্জ কৰা। যেনেকুৱা মই এক্সাৰচাইজ কৰোঁ কোৱাৰ বদলে কওক মই এটা হেল্ডি পাৰ্চন। এনেকৈ আপোনাৰ হেবিট আপোনাৰ আইডেণ্টিটিৰ সৈতে এলাইন হ'ব আৰু আপুনি লাগাতাৰ কৰি থাকিব। এই হ'ল এটমিক হেবিটছৰ এখন সৰু চামাৰী। সৰু সৰু হেবিটৰ সৈতে আপুনি আপোনাৰ জীৱনত বিশাল পৰিৱৰ্তন আনিব পাৰে। এইটো কিতাপ পঢ়িলে আপোনাৰ ডিচিপ্লিন আৰু ছাকচেছৰ বাবে এটা গেম চেঞ্জাৰ কিতাপ হ'ব। আপোনাৰ স্কুল, কলেজ বা পাব্লিক লাইব্ৰেৰীত এই কিতাপখন বিচাৰি পঢ়ক, বা কোনো দোকানৰ পৰা কিনি পঢ়ক, বা মোৰ চেনেল ফ'ল' কৰি থাকক আৰু এনেকুৱা ধুনীয়া ধুনীয়া কিতাপৰ বিষয়ে জানি থাকিব পাৰিব। আপোনালোকৰ বাবে বহুত বহুত ধন্যবাদ। আমাৰ চেনেলক ছাপোৰ্ট কৰক, ডনেট কৰক, যাতে আমি আৰু আগবাঢ়ি থাকিব পাৰি আৰু এটা ভাল চেনেল হৈ উঠি আহিব পাৰি। আৰু যিটো আমাৰ লক্ষ্য, মানুহৰ মাজত বুক ৰিডাৰশ্বিপৰ এটা ইচ্ছা জাগাব পাৰি।
আপোনালোকে আমাক UPI থ্ৰু ডনেট কৰি ছাপোৰ্ট কৰিব পাৰে। ডিছক্ৰিপশ্যনছ ডিটেইলছ দিয়া আছে।